দশম শ্ৰেণীৰ কাৰ্বন আৰু তাৰ যৌগ অৰ্থাৎ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড অধ্যায় নম্বৰ 4 আমি কেইটামান প্ৰশ্ন লৈছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো লৈছোঁ, পৰ্যায়বৃত্ত তালিকাত কাৰ্বনৰ স্থান ক'ত দিয়া হৈছে। এই প্ৰশ্নটোৰ উত্তৰ হ'ব পৰ্যায়বৃত্ত তালিকাত কাৰ্বনৰ স্থান দ্বিতীয় পৰ্যায় আৰু 14 বৰ্গত দিয়া হৈছে, অৰ্থাৎ পিৰিয়ড হ'ব ছেকেণ্ড আৰু গ্ৰুপ হ'ব 14। আৰু যিহেতু ই অধাতু সেয়েহে অধাতুবিলাকৰ লগত ইয়াৰ স্থান দিয়া হৈছে। পৰ্যায়বৃত্ত তালিকাত কাৰ্বনৰ ওচৰত থকা দুটা মৌলৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰণ আৰু নাইট্ৰজেন। এতিয়া এই বৰণৰ পৰমাণু ক্ৰমাংক হ'ব 5 আৰু নাইট্ৰজেনৰ হ'ব 7, গতিকে কাৰ্বনৰ পৰমাণু ক্ৰমাংক হ'ব 6। এতিয়া যদি প্ৰশ্নটো এনেকৈ আহে যে পৰ্যায়বৃত্ত তালিকাত কাৰ্বনৰ একে পৰ্যায়ত থকা ধাতুকল্পটোৰ নাম লিখা, তেতিয়াহ'লে আমি লিখিব লাগিব বৰণ। ইয়াৰ পিছত আহোঁ কাৰ্বনৰ পৰমাণু ক্ৰমাংক, ইলেক্ট্ৰন বিন্যাস আৰু যোজ্যতা লিখা। কাৰ্বনৰ পৰমাণু ক্ৰমাংক হ'ল 6, ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2,4 আৰু যোজ্যতা অৰ্থাৎ ভেলেন্সি হ'ব 4। এতিয়া কাৰ্বনে কি বান্ধনিৰ সৃষ্টি কৰে? এই প্ৰশ্নটোৰ উত্তৰ হ'ব সহযোজী বান্ধনি অৰ্থাৎ কোভেলেণ্ট বণ্ড সৃষ্টি কৰে। এতিয়া যদি প্ৰশ্নটো আহে যে কাৰ্বনৰ একে বৰ্গত থকা দুটা মৌলৰ নাম লিখা, গতিকে একে বৰ্গত থকা বুলি ক'লে কাৰ্বনটো কোনটো বৰ্গত আছে সেইটো আমি জানিব লাগিব। কাৰ্বনটো কোনটো বৰ্গত আছে? 14 বৰ্গ অৰ্থাৎ 14 নম্বৰ বৰ্গত আছে। গতিকে এই বৰ্গত কি আছে? কাৰ্বনৰ লগত কি আছে? চিলিকন আছে আৰু এইডোখৰতে আছে জাৰ্মেনিয়াম অৰ্থাৎ Si আৰু Ge আছে। এই দুটা লিখিলেই তোমালোকৰ শুদ্ধ হ'ব। আৰু যদি প্ৰশ্নটো এনেকৈ আহে যে কাৰ্বনৰ একে বৰ্গত থকা দুটা ধাতুকল্পৰ নাম লিখা, বা তলত দিয়া কোনটো কাৰ্বনৰ লগত একে বৰ্গত থকা অৰ্থাৎ 14 নম্বৰ বৰ্গত থকা ধাতুকল্প, তেনেকৈও তোমালোকৰ আহিব পাৰে। তেতিয়া তাৰ শুদ্ধ উত্তৰ হ'ব Si আৰু Ge অৰ্থাৎ চিলিকন আৰু জাৰ্মেনিয়াম। এতিয়া তোমালোকক যদি প্ৰশ্নটো দিয়ে যে দ্বিতীয় পৰ্যায়ত থকা মৌলবিলাকৰ নাম লিখা, তেতিয়া দ্বিতীয় পৰ্যায়ত কি আছে? লিথিয়াম আছে, বেৰিলিয়াম আছে, বৰণ আছে, কাৰ্বন আছে, নাইট্ৰজেন আছে, অক্সিজেন আছে, ফ্ল'ৰিন আছে আৰু নিয়ন আছে। এইকেইটা লিখিলেই তোমালোকৰ শুদ্ধ হ'ব।